Hello friends, নমস্কাৰ। 5 দিনীয়া FLN ট্ৰেইনিঙৰ আজি আছিল প্ৰথমটো দিন। বন্তি প্ৰজ্বলন আৰু প্ৰাৰ্থনাৰে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ল। প্ৰথম দিনাখনৰ FLN ট্ৰেইনিঙৰ কিছু এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। RP ছাৰ বাইদেউসকলক ভালেই লাগিল, কিন্তু মই কিছু বৰ হ'লোঁ কাৰণ ৰুমটো বৰ এন্ধাৰ আছিলে। এন্ধাৰতে আমি কিছু কথাও শুনা পোৱা নাযায়, গতিকে পিছফালে বহি এয়া দেখিছেনে সৰু ল'ৰা ছোৱালীয়ে কৰা কামবোৰ কৰি আছিলোঁ। নিজকে ইমান বেয়া লাগিছিলে, ষ্টিকাৰ মৰা কিবা মৰা এইবোৰ মৰ্টন খাই পেলাই এয়া কৰি আছিলোঁ। কি যে হ'ব, আমিও সৰু সৰু ল'ৰা ছোৱালী যেনে হৈ পৰিলোঁ। এনেদৰে 2টা বাজিত ভাত খোৱাৰ সময় হ'ল। ভাত খাবলৈ কাৰণে আকৌ লাইন পাতিব লগা হ'ল। কি যে মজা, ভালেই লাগিল। সৰু সৰু ল'ৰা ছোৱালীয়ে যেনেকৈ লাইন পাতি ভাত খাবলৈ আহে ন, ঠিক তেনেদৰে আমিও লাইন পাতি ভাত খাবলৈ গ'লোঁ। নিৰামিষ আছিলে, কিন্তু কি হ'ব, নিৰামিষ হ'লেওতো অলপ ভাল হ'ব লাগিছিলে, কিন্তু একো ভাল নাপালোঁ। শেষলৈকে বোলে চালাডেই নাইকিয়া হ'ল, খাবই নাপালোঁ চালাড। তথাপিও আৰু ভোক লাগিছিল যিহেতু খালোঁ আৰু কেনেবাকৈ। আৰু 1 ঘণ্টামানৰ পিছত ছুটি হ'বই হ'ল। এয়া প্ৰথম দিনৰ সামৰণি। পিছৰ দিনকেইটাও তেনেদৰে দেখাম। যিহেতু ভোক লাগি আছিলে, গতিকে মানুহজনে ক'লে বোলে ম'ম' খাই যাওঁ। খুব ভাল পালোঁ। ম'ম'কে ঠিকছে পেট ভৰাই খালোঁ। লপালপ খাইছোঁ ভোকতে, উপায় নাই আৰু। পিছৰ দিনকেইটাও দেখাবলৈ যত্ন কৰিম। আজিলৈ আহিছোঁ, বাই বাই।